নমস্কাৰ দৰ্শকসকল, ধৰ্ম বিৱৰণ চেনেলত আপোনালোক সকলোকেই শুভেচ্ছা জনালোঁ। আজি মই গৰুড় পুৰাণৰ ভাগ ২৬ আৰম্ভ কৰিবলৈ লৈছোঁ। এইটো চিৰসত্য কথা যে মানুহৰ কৰ্মই সকলো। কৰ্মৰ পৰাই ভাগ্যৰ উদয়ো হয় আৰু অস্তও হয়, কিয়নো মানুহে নিজৰ জীৱনকালত যি কৰ্ম কৰে তাৰে ওপৰত নিৰ্ধাৰিত হয় স্বৰ্গ আৰু নৰক। ভগৱানে যেতিয়া মানুহৰ ভাগ্য লিখে তেতিয়াই মৃত্যুৰ ক্ষণটো লিখি দিয়ে। আমি সকলোৱে এই কথাটো জানো আৰু কেতিয়াবা আমি ভাবোঁ, যদি আমি আমাৰ মৃত্যুৰ ক্ষণটো জানিব পাৰিলোহেঁতেন। আৰু যদি জানিব পৰা যায় তেতিয়াহ'লে কেনেকৈ জানিব পৰা যাব? ইয়াৰ বিষয়ে যদি জানিব খোজে তেতিয়াহ'লে গৰুড় পুৰাণৰ এই ভাগ ২৬টো সম্পূৰ্ণকৈ শুনক। সকলোবোৰ কথা ভালকৈ জানিব পাৰিব। মৃত্যু এনেকুৱা এটা ৰহস্য যাৰ বিষয়ে সকলো মানুহেই জানিব বিচাৰে। মৃত্যু হোৱাৰ আগতেই পোৱা সংকেত, মৃত্যুৰ পিছত আত্মাৰ যাত্ৰা, পূৰ্বজনম, পুনৰ জনমৰ সত্যতা আদি এনেকুৱা ধৰণৰ প্ৰশ্ন বেছিভাগ মানুহৰ মনত উঠে। কিন্তু আমাৰ প্ৰাচীন গ্ৰন্থত মৃত্যুৰ ৰহস্যৰ বিষয়ে লিখা আছে। গৰুড় পুৰাণত জন্মৰ পৰা মৃত্যুলৈ আৰু তাৰ পিছত আত্মাৰ যাত্ৰাৰ বিষয়েও ব্যাখ্যা কৰা হৈছে। মোৰ ধৰ্ম বিৱৰণ চেনেলতো গৰুড় পুৰাণৰ প্ৰত্যেকটো ভাগ ব্যাখ্যা কৰা হৈছে। আপোনালোকে যদি কোনোবাই শুনা নাই গৈ শুনিব পাৰে। গৰুড় পুৰাণত ভগৱান বিষ্ণুই গৰুড় পক্ষীক মৃত্যুৰ পিছত হ'ব লগা ঘটনা, যমদূতৰ লগত যাত্ৰা, নৰকত পাব লগা শাস্তি, স্বৰ্গত পাব লগা ভোগ, পুনৰ জন্ম ইয়াৰ বিষয়ে ব্যাখ্যা কৰিছে। এই সংসাৰত জন্ম পোৱা জীৱন মৃত্যুৰ জালত ফচি থাকে। যেনেকৈ জন্ম এটা চিৰসত্য কথা, মৃত্যু সেনেকৈ এটা চিৰসত্য কথা। আৰু এই কথাষাৰ কোনোৱেও অবিশ্বাস বুলি ক'ব নোৱাৰে। সেইকাৰণে মৃত্যুৰ ওপৰত কোনেও বিজয় পোৱা নাই। আৰু বিজয় পোৱাটো অসম্ভৱ। ভগৱানৰ ইচ্ছা শক্তিৰ অবিহনে কোনোৱেও নিজৰ আয়ুতকৈ এটা ক্ষণো জীয়াই থাকিব নোৱাৰে। প্ৰত্যেক মানুহে জীৱনৰ এই সত্যটো জানে, তথাপিও মানুহে নিজৰ মৃত্যুক ভয় খায়। গৰুড় পুৰাণত মৃত্যুৰ এনেকুৱা সংকেতৰ বিষয়ে কোৱা হৈছে, যাৰ বিষয়ে আমি যদি জানি লওঁ তেতিয়াহ'লে প্ৰথমে আমি বুজিব পাৰিম যে আমাৰ মৃত্যুৰ সময় আহি গৈছে। আমি যদি গৰুড় পুৰাণৰ প্ৰেতকল্প অধ্যায় পঢ়োঁ তেতিয়াহ'লে আমি জানিব পাৰিম যে গৰুড় পক্ষীয়ে ভগৱান বিষ্ণুক প্ৰশ্ন কৰিছিল, হে প্ৰভু, যেতিয়া মৃত্যুৰ সময় আহে তেতিয়া কি সংকেত পোৱা যায় আৰু সেই সংকেত পোৱাৰ পিছত সেই মানুহজনৰ পৰিস্থিতিটো কেনেকুৱা হয় আৰু সেই সময়ত কি কি আচৰণ কৰে? কৃপা কৰি আপুনি মোৰ এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়ক। তেতিয়া ভগৱান বিষ্ণুই ক'লে, হে পক্ষীৰাজ, তোমাৰ এই প্ৰশ্নটো মানুহৰ বাবে বৰ দৰকাৰী। মন দি শুনা। যেতিয়া কোনো ব্যক্তিৰ মৃত্যুৰ সময় আহে তাৰ আগতেই সেই ব্যক্তিজনৰ শৰীৰত কিবা নহয় কিবা অসুখ উৎপন্ন হয়। পঞ্চ ইন্দ্ৰিয় কাম কৰা বন্ধ কৰি দিয়ে আৰু শৰীৰ ঢিলা হৈ যায়। সেই সময়ত শৰীৰত খুব বিষ আহে। তাৰে পিছত সেই মানুহজনৰ চেতনা হেৰাই যায় আৰু জঠৰ হৈ যায় আৰু সেই সময়ত যমদূত আহি কাষত থিয় হৈ যায়। যমদূতে সেই মানুহজনৰ আত্মাটোক নিজৰ মুঠিত কৰিবলৈ সেই আত্মাটোক টানিবলৈ ধৰে আৰু সেই সময়ত সেই মানুহজনৰ আত্মাটো আহি ডিঙিত ফচি যায়। মৃত্যুৰ আগতে মানুহজনৰ মুখখন লেতেৰা হৈ যায়, ভয়ানক হৈ যায়, কাৰণ তেওঁ যমদূতক দেখি ভয়তেই চিঞৰিবলৈ খোজে। কিন্তু তেওঁৰ ডিঙিত আত্মাটো লাগি থকাৰ কাৰণে চিঞৰিবও নোৱাৰে আৰু তেতিয়া মুখেৰে ফেন ওলাবলৈ ধৰে। কিন্তু পবিত্ৰ আত্মাৰ লগত এনেকুৱা নহয়। পবিত্ৰ আত্মাৰ ওচৰত দেৱদূত আহি থিয় হয় আৰু তেওঁৰ আত্মাটো নিজেই বাহিৰত ওলাই আহে। যিবোৰ মানুহে নিজকে জ্ঞানী দেখুৱাই বেলেগ মানুহক অজ্ঞান আৰু ভ্ৰমৰ জ্ঞান দিয়ে, সেই মানুহৰ মৃত্যুৰ সময়ত আত্মা এন্ধাৰত ফচি যায় আৰু তেওঁলোকে খুব বেছি কষ্ট পায়। যিবোৰ মানুহে
খুব বেছি মিছা কথা কয়, কোনো গ্ৰন্থক নামানে, কোনো ধৰ্মক নামানে, তেওঁলোক মৃত্যুৰ সময়ত খুব বেছি কষ্ট পায়। যেতিয়া যমদূতক সন্মুখত দেখে মৃত্যুৰ আগতে ভয়তেই কঁপিব ধৰে। যমদূতক দেখি নিজৰ পৰিয়ালৰ মানুহক চিঞৰি চিঞৰি মাতিব খোজে, কিন্তু তেওঁৰ মুখৰ পৰা এটা শব্দও ওলাই নাহে। আৰু এই আচৰণবোৰ তেওঁৰ পৰিয়ালৰ মানুহে দেখা পায় আৰু তেতিয়াই মানুহে বুজি পায় যে তেওঁৰ মৃত্যুৰ সময় আহি গৈছে। তেওঁৰ এই অৱস্থা দেখি পৰিয়ালৰ মানুহে সোধে, কিবা ক'ব খুজিছে নেকি? কিবা লাগে নেকি? কিবা ক'ব নেকি? কিন্তু সেই সময়ত সেই মানুহজনৰ মুখৰ পৰা এটা শব্দ ওলাই নাহে, কাৰণ তেওঁ সেই সময়ত সেই অৱস্থাত নাথাকে যে তেওঁ কিবা ক'ব পাৰে, কাৰণ সেই সময়ত তেওঁৰ কাণত একো শব্দই নাযায়। তাৰে পিছত সেই আত্মাই সেই শৰীৰ ত্যাগ কৰে আৰু সেই আত্মাক বাহিৰত ওলাই অহাৰ পিছত যমদূতে সেই আত্মাটোক এনেকৈ বান্ধে যেন তেওঁ এজন খুব ডাঙৰ অপৰাধী, আৰু সেই আত্মাটোক বান্ধি লৈ দক্ষিণ দিশৰ ফালে যাবলৈ ধৰে। যিবোৰ মানুহে পুণ্য কাম কৰে, ধাৰ্মিক হয়, বেলেগক কষ্ট নিদিয়ে, অপমান নকৰে, প্ৰত্যেক মানুহক সমান দৃষ্টিৰে চায়, দান দক্ষিণা কৰে, মানুহক সহায় কৰে, পিতৃ মাতৃ আৰু গুৰুক সেৱা কৰে, শুশ্ৰূষা কৰে, তেওঁৰ মৃত্যু খুব শান্তিৰে হয়। তেওঁলোকে কষ্ট নাপায়। মৃত্যুৰ আগতে শৰীৰ বেয়া হয়। কোনো কষ্ট নোপোৱাকৈ তেওঁলোকৰ আত্মা বাহিৰলৈ ওলাই আহে আৰু দেৱদূতে সসন্মানে তেওঁলোকক ৰথত বহাই লৈ সৰগলৈ যাত্ৰা আৰম্ভ কৰে। পবিত্ৰ আত্মাৰ মুখত মৃত্যুৰ আগতেও হাঁহিয়েই থাকে। তেওঁৰ মুখত খুব শান্তি দেখা পোৱা যায়। তেওঁৰ হাঁহি দেখিলেই গম পোৱা যায় যে তেওঁৰ যাবৰ সময় হৈ গৈছে, আৰু পবিত্ৰ আত্মাৰ কাৰণে এইটোৱেই সংকেত। আপোনালোকৰ যদি গৰুড় পুৰাণৰ প্ৰত্যেকটো ভাগ শুনি ভাল লাগে, তেতিয়াহ'লে আপোনালোকে যেন প্ৰত্যেকটো ভাগ শ্বেয়াৰ কৰে। আপোনালোকে যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আহিলেই আপোনাৰ ওচৰত ন'টিফিকেশ্যন আহি যাব। ওম নৰনাৰায়ণায় নমঃ।